নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলটোলৈ। আজি আপোনালোকৰ বাবে আমি এটা গিজাৰৰ ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ'ৰ পৰা আপোনালোকক উপকৃত হ'ব আৰু 2500 পৰা 3000 টকা পৰ্যন্ত কেনেদৰে আপোনালোকে এইটো কাম ঘৰতে সাধাৰণতে কৰি 2500 পৰা 3000 টকা কেনেদৰে বচাব আমি তাক এইটো ভিডিঅ'ত দেখুৱাই দিম। এইটো এটা গিজাৰ, যিটো গিজাৰৰ আপোনাৰ গিজাৰৰ যিটো পইণ্ট বা টেপ, সেইটোৰে পানী নলয়। গৰম পানীটো দূৰৰে কথা, একবাৰে টোপো পানী নলয়। গতিকে এইটো বহুত বেয়া হোৱা বুলি ভাবি বহুত চাৰ্জ ল'ব পাৰে 2500 পৰা 3000 টকা। মই আপোনালোকক এনেকুৱা এটা দেখি খুৱাই দিম যিটো আপোনালোকে কৰিলে এইটো প্ৰব্লেমবোৰ আপোনালোকে ভালদৰে চল্ভ কৰিব পাৰিব। তো এই গিজাৰটোত হৈছিল কি, পানীটো ভিতৰত সোমায় কিন্তু ওলাই নাহে। এইটো পানী ওলাই নাহে, গৰম পানীৰ কথা, ঠাণ্ডা পানী ওলাই নাহে সেইটো গিজাৰৰ টেপেৰে। এইটো আজি আমি এতিয়া ঠিক কৰিম। সাধাৰণতে যিটো কানেকশ্যন পাইপ থাকে সেইটো জাম হোৱাৰ ফলতো কেতিয়াবা তেনেকুৱা হয়। গতিকে পাইপডাল জাম নাই, গতিকে আমি কি কৰিম, যিটো আউটলেট হয় মানে গৰম পানী, এতিয়া দেখিছে এই ৰংচোৱা যিটো টেপৰ মূৰা হয়, সেইটো আমি স্ক্ৰুড্ৰাইভাৰে খুচুৰি দিম। কিন্তু খুচুৰি দিয়াৰ ফলত স্ক্ৰুড্ৰাইভাৰটো সৰু হোৱাৰ বাবে আমি এটা কি কৰিম, টিভিৰ কেবল এইটো বিচাৰি আনিছোঁ আৰু এইবিলাক খুচুৰি দিছোঁ। আৰু খুচুৰি দিয়াৰ ফলত ভিতৰত অলপ জাম আছিল, সেই জাম ধুনীয়াকৈ কটা গ'ল আৰু পানী দেখিছে দুই এটুকো ওলাই আহিছিল। কিন্তু আগতে এটুকো পানী ওলোৱা নাছিলে। এনেদৰে আমি খুচুৰি দিয়াৰ ফলত ভিতৰত যিখিনি জাম থাকে সেইখিনি ধুনীয়াকৈ কটা যায় আৰু ব্লক হোৱা যিটো পৰ্চন সেইটো ফুলি যোৱাৰ ফলত পানীটো ভালদৰে ওলাই আহিছে। দেখিছে বঢ়িয়াকৈ পানীটো ওলাই আহিছে। আৰু দিবলগীয়া হ'ব আৰু জাম আছে। টিভিৰ কেবুল হয়, এইটো বৰ ভাল, মানে এইডাল ফ্লেক্সিবল হয়, এইটো আমি ঘূৰাই দিব পাৰোঁ ধুনীয়াকৈ ভিতৰত। আৰু ভিতৰত যদি কিবা জাম থাকে এইটো আমি ধুনীয়াকৈ কাটি ল'ব পাৰোঁ। দেখিছে এতিয়া পানী ধুনীয়াকৈ আহিছে, চাব পাৰে। আৰু আমি এবাৰ এনেদৰে খুচুৰি পকাই দিব, ভিতৰত বেছিকৈ জাম থাকে তেতিয়া সেই জাম কাটি যাব আৰু পানীটো ধুনীয়াকৈ ওলাই আহিব। দেখিছে একেবাৰে সাধাৰণ প্ৰব্লেম হয়। যদি টেকনিচিয়ানক মাতিলে বহুত পইচা চাৰ্জ কৰিব, 2500 পৰা 3000 টকা চাৰ্জ কৰিব, কিন্তু আপুনি গমেই নাপাব পইচাটো আপোনাৰ কেনেদৰে যায়। বেমাৰ একেবাৰে সাধাৰণ হয়। গতিকে ভিডিঅ'টো যদি শিকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মানুহে এইবিলাক কথা গম পায়। যিহেতু পানীটো ওলালে আমি ডিজিটেল কানেকশ্যন পাইপডাল লগাই দিলোঁ। আৰু ইয়াত দেখিছে কানেকশ্যন পাইপডালেৰো ধুনীয়াকৈ পানী ওলাই আহিছে। চাওক বহুত ধুনীয়া স্পীডো হৈছে, দেখিব পাইছে। চাই লওক। আৰু কানেকশ্যনটো একেবাৰে চিম্পল, যেনেকৈ আছে তেনেকৈ লিমিট দিলোঁ। কেবলডাল লাগিব ৰেঞ্চ নাইবা প্লাছ। চাওক এইটো ক্লিয়াৰ হৈ গ'ল। গতিকে আমি এইদৰে ফিটিং কৰি দিলোঁ। আৰু ইয়াত দেখিছে এই টেপেৰে পানী আগতে ওলোৱা নাছিল, যিটো আপোনাৰ গৰম পানীৰ আছিলে, গিজাৰৰ আছিলে। এতিয়া হৈ গ'ল, আমি কানেকশ্যন দিলোঁ। এটা ৰঙা লাইট, এটা সেউজীয়া লাইট। ৰঙা লাইটটো পাৱাৰটো অন যায়, আৰু যিটো আপোনাৰ এইটো সেউজীয়া লাইট থাকে ইণ্ডিকেটৰ, সেইটো আপোনাৰ পানী সিজোৱাটো বুজায়। আৰু বেছি ধুই গ'লে অভাৰ হিট হৈ গ'লে এইটো সেউজীয়া লাইটটো বন্ধ হৈ যায়। সকলোৱে গম পায় এইটো কথা। এবাৰ আৰু কৰি দিলোঁ। ইয়াত দেখিছে এইটো হ'ল ঠাণ্ডা পানী আৰু এইটো গৰম পানী ধুনীয়াকৈ ওলাই গ'ল। তো প্ৰব্লেমটো আমাৰ চল্ভ হৈ গ'ল। গতিকে আপোনালোকেও এনেদৰে ঠিক কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবে। আৰু যিবিলাকে নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে হ'ল, যাতে এনেকুৱা ইলেক্ট্ৰিকেল আৰু প্লাম্বিং ভিডিঅ' ৰেগুলাৰ পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।